বন্ধুসকল মাইকেল জেকসন যি এজন ভাৰ্সেটাইল সিঙ্গাৰ আৰু ডান্সাৰ আছিল। মাইকেল জেকসনক কিং অফ পপ বুলি কোৱা হয়। মাইকেল জেকসনক গোটেই বিশ্ববাসীয়ে চিনি পায়। মাইকেল জেকসনৰ পপুলাৰিটিৰ লগতে বহুতো গোপন ৰহস্য বাঢ়ি গৈছিল। মাইকেল জেকসনৰ জীৱনত এনেকুৱা কিছুমান ৰাজ আছে যাক এতিয়াও ফাদিল কৰিব পৰা নাই। মুনৱাক হৈছে মাইকেল জেকসনৰ সিগনেচাৰ ষ্টেপ। মুনৱাকৰ লগতো এনেকুৱা কিছুমান ডান্স ষ্টেপ আছে যি গোটেই পৃথিৱী বিখ্যাত। 1987 চনত মাইকেল জেকসনৰ এটা মিউজিক ভিডিঅ' আহিছিল যাৰ নাম আছিল স্মুথ ক্ৰিমিনেল। স্মুথ ক্ৰিমিনেলত মাইকেল জেকসনে এটা ডান্স মুভ দিছিল যাৰ নাম আছিল এণ্টি গ্ৰেভিটি মুভ। এই মুভটোত মাইকেল জেকসনে 45 ডিগ্ৰী কোণত আগৰ ফালে চাপৰে য'ত তেওঁৰ ভৰিৰ লগত গোটেই শৰীৰটো চিধা থাকে। যেতিয়া এই মুভটো মানুহে মিউজিক ভিডিঅ'ৰ পিছত মাইকেল জেকসনৰ লাইভ পাৰফৰ্মেন্সত দেখিলে তেতিয়া সকলো আচৰিত হৈ গ'ল। মানুহে বিশ্বাসেই কৰিব পৰা নাছিল যে কেনেকৈ এজন ব্যক্তিয়ে কোনো সহায় নোলোৱাকৈ আগলৈ 45 ডিগ্ৰী কোণলৈকে চাপৰিব পাৰে। মাইকেল জেকসনৰ এই ৰহস্যটো ফাদিল কৰিবলৈ গোটেই বিশ্ববাসী ডক্টৰে চেষ্টা কৰিলে কিন্তু সফল হ'ব নোৱাৰিলে। কিন্তু বৰ্তমানত এই ৰাজটো ফাদিল কৰিলে চণ্ডীগড়ৰ তিনিজন নিউৰো চাৰ্জনে। তেওঁলোকৰ মতে মাইকেল জেকসনৰ এই মুভটোত বহুত অভ্যাস আৰু ট্ৰিকৰ মিশ্ৰণ আছে। ডক্টৰৰ মতে মাইকেল জেকসনে এই মুভটোৰ বাবে এক বিশেষ প্ৰকাৰৰ জোতা পিন্ধিছিল যাৰ তল অংশত এটা ভি শেপৰ স্লট আছিল। পাৰফৰ্মেন্সৰ সময়ত এই মুভটো কৰোঁতে ষ্টেজৰ তলৰ পৰা এটা ব্লক বাহিৰ ওলাই আহে য'ত মাইকেল জেকসনৰ জোতাৰ স্লটটো সোমাই যায় আৰু আগলৈ 45 ডিগ্ৰী কোণ চাপৰিবলৈ সহায় কৰে। লগতে ডক্টৰে কৈছে অকল ব্লকৰ সহায়ত কোনো বেলেগ ব্যক্তিয়ে এই মুভটো কৰিব নোৱাৰে। ভৰি আঙুলিৰ দ্বাৰা গোটেই শৰীৰৰ ভৰ উঠোৱাটো একদম সহজ নহয় আৰু তেতিয়া যি সময়ত আপুনি চিধা হৈ থাকিব লাগে বেলেগ ব্যক্তি এই মুভটো কৰিলে পৰি যাব বা আঘাতপ্ৰাপ্ত হ'ব। কিন্তু মাইকেল জেকসনৰ ক্ষেত্ৰত এনেকুৱা নহয়। ডক্টৰৰ মতে মাইকেল জেকসনে ভৰি আঙুলিৰ মাচল বহুত ষ্ট্ৰং কৰি ৰাখিছিল যাৰ বাবে তেওঁ 45 ডিগ্ৰী কোণলৈকে চাপৰিব পাৰিছিল। মাইকেল জেকসন 50 বছৰ বয়সত এই পৃথিৱীৰ পৰা বিদায় ল'লে। তেওঁ মৃত্যু এটা ডাঙৰ ৰহস্য হৈ থাকিল। এই ৰাজটো ফাদিল হোৱাৰ বাবে আশা কৰোঁ তেওঁ অনুগামীসকলে সুখী হ'ব আৰু লগতে আশা কৰোঁ এনেদৰে মাইকেল জেকসনৰ আৰু বহুতো ৰহস্য ফাদিল হ'ব। তেন্তে বন্ধুসকল আজি ভিডিঅ'টি চাই কেনেকুৱা লাগিলে কমেন্ট কৰিব নাপাহৰিব। আগলৈ যদি এনেকুৱা ৰহস্য ভিডিঅ' চাই ভাল লাগে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তেন্তে বন্ধুসকল আজিলৈ ইমানেই। টেক কেয়াৰ, পিছ, জয় আই অসম, বাই বাই গাইছ।